নমস্কাৰ ক'ত যায় ৰখক না কিবা উল্টা পুল্টা কথা ক'বৰ কাৰণে এই ভিডিঅ'টো বনোৱা নাই কিবা এটা ইম্পৰ্টেণ্ট কথা ক'বৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ চ' অকণমান টাইম উলিয়াই পেলাই এই ভিডিঅ'টো চাই যাওঁ এতিয়া আচল কথাটো হৈছে কেলকাতাত যিটো কাণ্ড হৈছে সেইটো ভাৰতবৰ্ষত এইবাৰে হোৱা নাইতো বহুতবাৰ হৈছে হাজাৰবাৰ হৈছে লাখবাৰ হৈছে কিমান যে দোষী মুকলি আকাশৰ তলত কেলা ঘূৰি ফুৰিছে চ' চৰকাৰে বা প্ৰশাসনে সকলোৱে ভাবিব লাগে যে এনেকুৱা দুখ কৰাবিলাকক ডাইৰেক্ট মানুহৰ মাজত নি পেলাই ফাঁচি দি দিব লাগে বেলেগ একো কথা নাই মানে 18 বছৰ 14 বছৰ 15 বছৰ জেলত সোমাই ভাত খুৱাই ইহঁতক লাভ নাই ইহঁতক কেলা ডাইৰেক্ট কি কৰিব লাগে ৰাস্তাত নিব লাগে মানুহৰ মাজত কেলা ফাঁচি দিব লাগে আৰু হেৰিটো কেলা কাটি দিব লাগে পাৰিলে আৰু দিনক দিনে এনেকুৱা ঘটনা বহুত বেছি হ'ব লৈছে কাৰ কাৰণে হৈছে এটা জাতিৰ কাৰণে হৈছে সেই জাতিটো কি ল'ৰা জাতি আৰু সেই জাতিটোত কোন পৰে ময়ো পৰোঁ সেইকাৰণে মোৰো কেলা লাজ লাগে সেইসকলক ল'ৰা বুলি নকয় সেইসকলক দানক বকাসুৰ ৰাক্ষস পিশাচ বুলি কয় সিহঁতে কি ছোৱালীজনীক কেলা ব্ৰইলাৰ মাংস বুলি ভাবিছে নেকি ওলমাই ধৰিছে কেলা 200 টকা কেজি দি পেলাই লৈ আহিছে ঘৰত ফ্ৰাই কৰি খাই দিছে আৰে সেইজনী তোৰ ভণ্টি হয় তোৰ বা হয় তোৰ মা হয় না হাজাৰবাৰ ভাবিব লাগে এনেকুৱা কাম কৰোঁতে হাত কঁপিব লাগে তহঁত ল'ৰা নহয় তহঁতৰ মুখত মুটো কেলা আৰু গাইছ এইখিনি মোৰ মনৰ খং এনেকৈ জোকাৰি দিছোঁ ভিডিঅ' আকাৰে আপোনালোকক কৈ দিছোঁ ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ কিবা যদি ভুল ভ্ৰান্তি কৰিছোঁ আৰু এটা কথা ক'ব বিচাৰিছোঁ এখন মেডিকেল কলেজত ইমান মানুহ থাকে ইমান নাৰ্ছ থাকে ইমান ডক্তৰ থাকে ইমান ৱাৰ্ড বয় ৰোগী তাৰ মাজত এনেকুৱা এটা ভয়ংকৰ কাণ্ড কেনেকৈ হ'ব পালে মই কৈছোঁ ইয়াত কিবা ডাঙৰ ৰহস্য সোমাই আছে চৰকাৰ আৰু প্ৰশাসনে পাৰিলে উদ্ধাৰ কৰক আৰু ছোৱালীজনীক জাষ্টিছ দিয়ক ইমানখিনিয়ে তাইতো গ'লগৈ কিন্তু আমাৰ নিচিনা সকলোকে কোনো এঠাই গুচি গ'ল ৰাতি 2টা বজালৈকে বিশ্বাস কৰক সেই বস্তুখিনিকে ভাহি আছে মানে তাই যোনখন ফটো ক'ব পৰা নাই তাই মোৰ একো নহয় একো নালাগে কিন্তু তাই মানুহ চ' ময়ো মানুহ চ' মানুহে মানুহৰ দুখটো বুজিব পাৰিব লাগে কাৰণ আমাৰ এইখনত অন্তৰ বোলা বস্তু অকণমান আছে চ' অকণমান লাগি যায় সেইটোৱে তাই ভাষা কি তাই জাতি কি তাই ক'ৰ হয় মোৰ মতলব নাই খালি তাই ন্যায় পাব লাগে সিমানখিনি আৰু এটা ইণ্টাৰেষ্টিং কথা মই বুজিব পৰা নাই আমাৰ দুজনমান হিন্দুত্ববাদী নেতা আছে আমাৰ অসমতো আছে তেওঁলোকে বাংলাদেশৰ হিন্দুৰ কিবা হ'লে একদম চিঞৰি বাখৰি উঠে একদম পাগল হৈ যায় গোটেইকেইটা প্ৰতিবাদত নামি পৰে ৰাস্তাত গৈ পেলাই চিঞৰি বাখৰি পাগল কুকুৰৰ নিচিনা থাকে কিন্তু এনেকুৱা এটা ঘটনা হৈছে আমাৰ ভাৰতবৰ্ষত আমাৰ নিজৰ ছোৱালী তাইৰ কাৰণে মাত বোল এটাও নাই কেলাক তেওঁলোকক মই কি বুলি কওঁ জানে কুকুৰ আৰু গাইছ এই ভিডিঅ'টোত না লাইক লাগে না কমেণ্ট লাগে না আপোনাৰ ফ'ল' লাগে না ছাবস্ক্ৰাইব কৰিব লাগে একো কৰিব নালাগে মোৰ মনৰ ভিতৰত থকা কিছুমান খং আছে সেইখিনিকে ভিডিঅ' আকাৰে আপোনালোকৰ লগত ক'লোঁ মই এটা কথাই ক'ব বিচাৰিছোঁ শেষত আমি মানুহ হৈ থকা নাই আমাৰ পিছপিনে মানুহ বুলি ষ্টাম্পটোহে মাৰা হৈ আছে কিন্তু কামবোৰ আমি জন্তুতকৈ তলত কৰি আছোঁ চ' মানুহ হ'ব শিকক মাইণ্ডছেট চেঞ্জ কৰক নিজৰো ভণ্টি আছে নিজৰো বা আছে নিজৰো মা আছে চ' এনেকুৱা নকৰিব আৰু যোনকেইজনে এনেকুৱা ধৰণৰ কাম কৰিছে যোনকেইজন নহয় কেলা যোন চুট মাৰণিকেইটাই কৰিছে সিহঁতকেইটাক অপেন ৰাস্তাত ফাঁচি দিয়ক আৰু হেৰিটো কেলা কাটি দিয়ক কামখিনি